হেল্ল' গাইজ, কি খবৰ সকলোৰে? আৰু আজি মই ভিডিঅ'টো বনাইছোঁ ঢেঁকী দি কিনে দেখিছেনে? একেবাৰে ঢেঁকী ইফালে দিছোঁ, এইফালে ভিডিঅ' বনাইছোঁ, পুৰা হাঁহি মোৰ মুখখনে দেখাইছোঁ। আৰু একো নহয়, আৰু সকলোকে ৱেলকাম জনাইছোঁ মোৰ ভিডিঅ'টোলৈ। সকলোকে চাব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইফালে পিঠা কৰি খুন্দি আহি ঘৰত এইবিলাক বজাৰবিলাক ওলাই লৈছোঁ। ওলাই কিনে মায়ে মানে আৰু ঠিক কৰিব দিছে, সুখুৰিবিলাক ঠিক কৰিব দিছে। এইটো কাৰণে গাইজ দেখছেনে? আমি এতিয়া বজাৰ পাতিছোঁ, এই কথা কৈ আছে ইয়াতে। দে কওঁ, আলু 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 আছি লৈ যাওক বাইদেউ, লৈ যাওক। এইফালে মায়ে বনাই আছে গুড়া লাড়ু, আৰু মাৰ অলপ খং উঠি আছে। এইবিলাক দেখিছেনে? গোটেইবিলাক পুৰি গৈছে মিঠাই। আজি হ'ব ৰচোন, আজি মাংস খাব নেদে। ময়ে খালোঁ চৰুটো দি। তইতো খাইছা। তোক খাই কথা কোৱা নাই মই। আৰু এইফালে আমি ভাত চাত বনাবৰ কাৰণে এইবিলাক চব্জি বনাই আছে বহুত ধুনীয়াকৈ। গাইজ এয়া এতিয়া, আৰু ইফালে আমাৰ আটা চাব নেকি? আটাক দেখাই দিওঁ, উৰুকা বুলি আৰু ভাজি বাচি লৈছোঁ। কিয়া নাই বিনা জিকাই তো গাইজ এয়া মই ৰেডি হৈছোঁ পুৰা। আজি উৰুকা বুলি অলপমান মানে ষ্টাইল কৰি লৈছোঁ। আৰু এই ধুনীয়া লাগছেনে মোক জনাব। ঠাণ্ডাত এতিয়া গা ধুইছোঁ, এইবিলাক পিন্ধি লৈছোঁ অলপমান। আৰু সিফালে একো নাই দেখাব লগা, আপোনাৰ ইফালে এইফালে একো নাই। এয়া লাড়ু চাড়ু এইবিলাক এইখিনি হৈছে, বাকী আৰু বনোৱা হোৱা নাই। আৰু এইফালে আমাৰ গুড়া, তো ৰ'ব কি কৰোঁ চাওঁ। ইফালে কৰিছে আছে এয়া লিপষ্টিক লগাই, আৰু মই এইবিলাক কাপোৰ চাপোৰ পিন্ধি কিনে এনেকৈ দলিয়াই থৈ দিছোঁ। আৰু বাকী চাওঁ বাকী মোক আজি দেখা নাপায় গাইজ। এয়া আমাৰ ঘৰত কৰি পিঠা বনাই আছে। জুইৰ পৰা গেলোঁ গাইজ, ইফালে পাতিছোঁ। বিহু কেনেকৈ? ভাল। হা? ভাল হ'লে কি হ'ব? বেমাৰে গুছা নাই। এইবোলে বেমাৰ গুছা নাই, আৰু মোৰো গুছা নাই। তথাপিও আজি মাথা গা ধুই কিনে বনাইছোঁ পিঠা। নাপায় ন, সেইকাৰণে। দেখিছেনে পিঠাবোৰ গোটেইবোৰ মানে যেখন বনাইছোঁ এইখনে ভাঙি গৈ আছে। মোৰ কি কৰিম গাইজ, এবাৰ মানে মায়ে মোক এইটো মানে অৰ্ডাৰ দি দিছে মানে নাৰিকলৰ পিঠাটো গোটেইখিনি বনাব লাগিব বুলি। তো মই অকলে বনাই আছোঁ, পৰিছোঁ। এইফালে মোক ভিডিঅ' বনাই দি আছে, আৰু মোৰ মায়ে গালি খাই আছোঁ। আৰু সেইখন লাষ্ট ট্ৰাই কৰিছোঁ, কেইটান হৈ গৈছে মোৰ এখন বহুত ধুনীয়া। তো দেখিছেনে কি ধুনীয়াকৈ মই বোলে বহি নাচি আছোঁ। ইফালে গান নানাচিলেনো কেনেকৈ থাকিব পাৰোঁ কওকচোন আপোনালোকে। তাতে বিহু এইফালে জুচ খাইছোঁ এইফালে, আৰু এইফালে এনেকৈ পিঠা বনাই আছোঁ। চ' গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ব্লগত সকলোকে লগ পাম। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই।